दिनै बिटिआरनि गेलेमु हारिमु आरो लाइमोन दावगानायनि मावफुं सोद्रोमा दावबायसाफोराव बिथाङा सालबारि मुखमायाव दावबायफैदों आरो बे ओनसोलाव थानाय स्टेडियामफोराव थांनानै नायगिदिंहैदों। खौरांगिरिनि सोंनायाव बिथां बर'आ फोरमायोदि बिटिआर ओनसोलनि गोबां स्टेडियामफोरा आबुं महर मोनाखै, बबेबा स्टेडियामफोरा आबुङै मावफुङाखै आरो रायजो राजाफ्रा गोजोनाखै होनना फोरमायदों। गेलेमु आयदानि गेजेरजों गोबां लाइमोन गेलेगिरिफ्रा गेलेनायनि गेजेरजों साख्रि मोननो हादों। बेनिखायनो गेलेमु आयदाखौ जौगाखां खालामनो थाखाय बिटिआर सोरखारनिफ्राय राहा लागोन होनना फोरमायदों। लोगोसे बिथाङा फोरमायबावदोंदि थाबैनो महकुमायाव गेलेमु आयदानि थाखाय मोनसे मावख' थागोन आरो बै मावख'फोराव गासै 124 सुबुंनि थाखाय साख्रि होनो थांगासिनो दं होनना फोरमायदों। মই বিটিআৰৰ যুৱ কল্যাণ আৰু ক্ৰীড়া সেই মানে ডিপাৰ্টমেণ্টৰ হিচাপে মই ঘূৰি আছোঁ কোকৰাঝাৰ, বাক্সা, চিৰাং, ওদালগুৰি। আজি মই বাক্সাত ঘূৰি আছোঁ চালবাৰী অঞ্চলত। আমাৰ BTCত বহুতখিনি ষ্টেডিয়ামবিলাক নিৰ্মাণ হৈছিলে, কিন্তু মেক্সিমাম ষ্টেডিয়াম নিৰ্মাণ সম্পূৰ্ণ নোহোৱাকৈ মানে চূন্য বিচূন্ন হৈ গৈছে বা ব্যৱহাৰৰ উপযোগী হোৱা নাই। আমাৰ চালবাৰী এৰিয়াত যিটো স্পৰ্টছ কমপ্লেক্স আছে সেইটো প্ৰাগ নিউজকে আদি কৰি বিভিন্ন বাতৰি কাকতত প্ৰকাশ কৰিছে যে কি অৱস্থাত আছে। গতিকে সেইখিনি আমি চাই আছোঁ আৰু চাই পেলাই আমি অনাগত দিনত বিটিআৰ গভৰ্ণমেণ্টৰ পৰা আমি একশ্যন প্লান তৈয়াৰ কৰিম। গাঁৱৰ ফিল্ডটো কেনেকৈ ডেভেলপমেণ্ট কৰিম, ৰিজনেল ফিল্ডবিলাক আমি কেনেকৈ ডেভেলপমেণ্ট কৰিম বা সাব ডিভিজন বা জিলাৰ মানে ষ্টেডিয়ামবিলাক আমি কেনেকৈ নিৰ্মাণ কৰা হ'ব বা কেনেকৈ ব্যৱহাৰ কৰা হ'ব সেই বিষয়ত আমি বিতংভাৱে ইন ফিউচাৰ আমি একশ্যন প্লান বনাম আৰু একশ্যন প্লান বনাই পেলাই আমি ইন ফিউচাৰ আমাৰ বিটিআৰৰ যিখিনি স্পৰ্টছ মানে হেৰি আছে, খেলাৰীবিলাক আছে, তেখেতসকলক আমি গভৰ্ণমেণ্টৰ তৰফৰ পৰা সুযোগ দিবৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিম। তাৰ কাৰণে আমি পৰিলক্ষিত কৰি আছোঁ। আমি বিটিআৰৰ যিটো স্পৰ্টছ ডিপাৰ্টমেণ্ট সেইটো মই চাইছোঁ আহি চাইছোঁ যে ইয়াত কোনো একশ্যন প্লান নাই, ইয়াত কোনো নিৰ্দিষ্ট কোনো ডিচিপ্লিন এৰি নাই, কোনো এটা মানে ডিচিপ্লিনত কামবিলাক মেইনটেইন হোৱা নাই। সেইটো চাই পেলাই মই আচৰিত হৈছোঁ, অবাক হৈছোঁ যে 15 বছৰ 17 বছৰ কেনেকৈ চলাই আহিলে। তো আমাৰ স্পৰ্টছত বহুতখিনি পটেঞ্চিয়েল আছে আৰু স্পৰ্টছৰ যোগেদি বহুত মানুহ সংস্থাপন পাইছে, বহুত ল'ৰা ছোৱালী সংস্থাপন পাইছে। এইটো এটা গুৰুত্বপূৰ্ণ বিভাগ আৰু নিউ এডুকেশ্যন পলিচিত স্পৰ্টছটো এটা কম্পালচৰি ছাবজেক্ট হ'বলৈ গৈ আছে ভাৰতবৰ্ষত। গতিকে আজিৰ তাৰিখত যদি আমি আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰবিলাক ডেভেলপমেণ্ট কৰি ল'ব নোৱাৰোঁ, তেতিয়া ইন ফিউচাৰ আমি বহুতখিনি মানে লুজাৰ হ'বলগীয়া হ'ব। তাৰ কাৰণে আমি অনাগত দিনত আমাৰ বিটিআৰ চৰকাৰৰ তৰফৰ পৰা স্কুল, কলেজ বা গাঁও বা ৰিজনেল বা আঞ্চলিক যিখিনি খেলপথাৰ আছে সেইবিলাক আমি নিৰ্মাণ কৰাৰ কাৰণে বনোৱাৰ কাৰণে আমি প্ৰচেষ্টা হাতত ল'ম। আৰু জনাবলৈ সুখী পাইছোঁ যে আমাৰ 10টা ছাব ডিভিজনত, চিভিল ছাব ডিভিজনত আমাৰ স্পৰ্টছৰ ছাব ডিভিজন অফিচ থাকিব। অতি সোনকালে আমাৰ 64টা স্পৰ্টছত আমাৰ এপইণ্টমেণ্ট বা খালী ঠাই পূৰণ কৰিবলৈ আমি গৈ আছোঁ। তাত আছে আমাৰ ডেপুটি ডিৰেক্টৰ, লাইচেন্স অফিচাৰ, PI পোষ্ট আৰু SDSO। সেইখিনি পোষ্ট আমি ফিল আপ কৰিলে আমাৰ প্ৰত্যেকখন ছাব ডিভিজনত যি খেলাৰীবিলাক আছে তেখেতসকলৰ চৰকাৰৰ সহায় সহযোগিতা আমি আগবঢ়াব পাৰিম। ক্ৰীড়া বিভাগ বুলি নহয়, বিগত 15-17 বছৰত BTCত যিখিনি বিভাগৰ কাম কাজ চলিছে সেই কাম কাজবিলাক আমি ৰাজনৈতিক দল হিচাপে বুলি নহয়, ইয়াত থকা সৰ্বসাধাৰণ ৰাইজ মুঠে সন্তুষ্ট নহয়। আৰু সেইটো যদি অকণমান যদি চকু ফুৰাই চায় তেতিয়া গম পাব যে কোনটো ডিপাৰ্টমেণ্টত কি কাম এচিভমেণ্ট হৈছে। গতিকে বিগত দিনত কৰি যোৱা চৰকাৰৰ যিখিনি কাম সেই কাম কাজক লৈ পেলাই আমি চৰকাৰ হৈও বা পাব্লিক হৈ আমি মুঠে মানে সন্তুষ্ট নহয়। Central Institute of Technology, Kokrajhar. Admission going on for the season 2021 and 2022. Programs offered of Diploma, BTech, BDes, MTech and PhD. Facilities provided: best library in the Northeast, bus facility, hostel, 24/7 internet, Wi-Fi and many more. 24/7 power and backup, digital classroom and best laboratories. More details, contact us on
7086187124. Our email is citadmission@cit.ac.in. Our website is admission.cit.ac.in. CIT alumnus are working in one of the best companies like Amazon, Baidu, Cognizant, Wipro, Infosys, Indian Oil, Erection, NSC, etc.